হেল্ল' এভৰিৱান, এয়া আহিলোঁ আজি ভাওনা সমাৰোহ চাবলৈ, শিশু ভাওনা সমাৰোহ যোৰহাট ৰংগীত। এয়া শিশুসকলৰ কণ শিশুসকলৰ ভাওনা সভা চাবলৈ আহিলোঁ। বহুত এখন সুন্দৰ পৰিৱেশ আৰু সঁচাকৈ শিশুসকলৰ যি মনমোহা ভাৱ অভিনয়, মানে মন জোৰ কৰি গৈছে সকলোৰে। ইমান ধুনীয়া, ইমান কণমানি শিশু, হয়তো কাৰোবাৰ মাতেই স্পষ্টভাৱে ফুটা নাই, হ'লেও ইমান ধুনীয়া অভিনয় কৰিছে। তাৰে আপোনালোকক কেইটামান ভিডিঅ' দেখাম বুলি ভাবিলোঁ। অকণমান মই ভিডিঅ'টো ভাওনাৰ অকণমান কৰি ৰাখিলোঁ, বেছিকৈ কৰা নাই যিহে নেকি ময়ো ব্যস্ত আছিলোঁ। আৰু ভাওনাখন চাই ইমান ভাল লাগে। ৰাম পৰাজয় সীতা পাতাল গমন বুলি ভাওনাখন আছিলে। আৰু ভাওনা এয়া হনুমানৰ প্ৰৱেশ ওলাইছে। ভাওনাখন সম্পূৰ্ণ ভিডিঅ' আপোনালোকক দেখাব পৰা নাই, কিন্তু পৰিৱেশবিলাক দেখুৱাইছোঁ, ইমান ভাল লাগিলে। আৰু ভাওনাৰ মাজতে আহি পেলাই মই আহি পালোঁহি এটা আমাৰ ঘৰৰে এখন দোকান দি আছিলে যিহে নেকি। আৰু দোকানখন দি থকাৰ বাবে মই ভাবিলোঁ তেওঁলোকৰ দোকানলৈ যাওঁ। তেওঁলোকৰ বনোৱা মানুহৰ অভাৱ আছিলে, যিহে নেকি মই অলপ আলু চপ পকৰি এনেধৰণে মই বনাই দিলোঁ, তেওঁলোকক অকণমান সহায় কৰি দিলোঁ। আৰু এইফালে মোক অকণমান ভিডিঅ' কৰি ৰাখি থ'বলৈ ক'লোঁ, যিহে নেকি আপোনালোককো ভিডিঅ'টো দেখাওঁ বুলি ভাবিলোঁ। গতিকে এয়াই আছিল আজি আমাৰ ভাওনাৰ পৰিৱেশ। এয়া দোকান দেখিছেনে, এয়া সকলো বহি ইয়াৰ পৰাই ভাওনা চাই থাকিব পাৰি, সেয়া দোকানৰ পৰাই। আৰু ভিডিঅ'টো ইমানেই আছিলে, যদি ভিডিঅ' চাই ভাল পায় তেন্তে লাইক এটা কৰিব। থেংক ইউ।